हाथियार उदां बिटिआर दाफुंनायनि उनाव फिन खेबसे गुलिनि सोदोब 2020 मायथाइनि 27 जानुवारियाव जालांनाय बिटिआर गोरोबथानि उनाव बड'लेण्ड ओनसोलाव हाथियार उदां एबा हाथियार गथायनायनि थांखि लानानै गोजोन सान्थि बिटिआर दाफुंनाय समावनो फिन खेबसे भारत भुटान सिमनानि फातखिजुलि कालचार गामियाव थांनाय मोनानि 9 रिंगा 30 मिनिटाव गुलि गावग्लुंनाय जाथाया समखिखांहोदों ओनसोलनि सुबुंफोरखौ। इउपिपिएल दोलोनि मिरुनि नेहाथारि कादेश मोसाहारिनि नखराव सिनायमोनि सुबुंफोरा गुलि गावहरो। बे गुलि गावनाय जाथायखौ लानानै ओनसोलनि सुबुंफोरनि गोसोआव गिखांनाय सोमजिखांदों। जाथायखौ लानानै हरनि समावनो तामुलपुर महकुमा पुलिस बिफाना जाथायसालिसिम सौहैयो आरो जाथायखौ सोर खालामदों बेनि सायाव नायबिजिरनायखौ जागायो। कादेश मुसाहारिया बे जाथायखौ बबेबा मोनसे राजखान्थियारि हान्जाजों थोंजोङै लोब्बा थानो हागौ होननानै सन्देह खालामदों। बे जाथायनि खौरांखौ मोननानै इउपिपिएल दोलोनि मावथि बिथांमोनहा कादेश मुसाहारिनि नखरसिम थांनानै खौरां लाहैयो आरो तामुलपुर जिल्ला इउपिपिएलनि आफादगिरि बिपुल कुमार बसुमतारिया दायनिगिरिखौ थाबैनो हमनानै आयेन बायदियै साजा होनो पुलिस बिफानखौ खावलायो। Exactly 9:34 PM হৈছে আপোনাৰ তাৰপিছত মই জনোৱাটো 9:35 PM আমাৰ আইচি মহোদয়ক জনোৱা হৈছে। হয়, অতি দুৰ্ভাগ্যজনক ঘটনা যোৱাকালি এৰাউণ্ড 9:34 PM মোটামুটি মই অলপ ৰেষ্ট লৈ আছিলোঁ। তেতিয়া অটো ৰাউণ্ড ফায়াৰ কৰিছে যোৱাকালি। আৱাজটো খুব ডাঙৰকৈ হৈছে, কমচে কম 1-1.5 কিলোমিটাৰলৈকে শুনা পোৱালৈকে আৱাজ হৈছে আৰু এইটো যোনটো আৱাজ এইটোতো 100% গান শ্বটৰ আৱাজে শুনিছোঁ। ইয়াৰ কাৰণে মই এইটো অতি দুৰ্ভাগ্যজনক ঘটনা বুলি ভাবিছোঁ, লাইফ থ্ৰেটেনিং এটা বস্তু। আৰু আজিৰ দিনত যে এই অস্ত্ৰৰ কালচাৰ আমাৰ এই অঞ্চলত এতিয়ালৈকে আছে, এই বস্তুটো প্ৰমাণিত হৈছে। ইয়াৰ কাৰণে মই অনুৰোধ জনাব খুজিছোঁ যে আমাৰ কৰ্তৃপক্ষ যিমানখিনি আমাৰ গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেটিভ কিবাবোৰ আছে আৰু SP মহোদয়লৈ বিশেষকৈ মই অনুৰোধ কৰিছোঁ যাতে এই কালপ্ৰিটকেইটাক অতি সোনকালে কৰায়ত্ব কৰি আমাৰ জাগাটো যাতে এই আৰ্মছ কালচাৰৰ পৰা মুক্ত কৰক, ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। একচুৱেলিটো মই সামাজিক কৰ্মী হিচাপে আছিলোঁ। এইবাৰৰ পৰা মই বিশেষকৈ সক্ৰিয় কৰ্মী হিচাপে ইউপিপিএলত লাগিছোঁ। ইয়াৰ কাৰণে সম্ভৱ এইটো ৰাজনীতিক ভিত্তিৰ পৰা কিবা এটা হ'ব পাৰে বুলি মই অনুভৱ কৰিছোঁ। এই বস্তুটো মানে কোনোবাই পৰিস্থিতি বেয়া কৰাৰ কাৰণে ধৰক কিবা কৰিব পাৰে আপুনি? এইটোতো হয়, আজিৰ দিনত কিয়নো চাওক, এটা শান্তি পৰিৱেশ আমাৰ চৰকাৰে এটা আনিছে যাতে এই শান্তি পৰিৱেশটো যাতে নষ্ট কৰিব ইয়াতে পাৰে। ইয়াৰ কাৰণে ইয়াতে এই বস্তুটো এনেকুৱা গান শ্বট ইয়াতে ব্লাইণ্ড ফায়াৰ মাৰি ইয়াতে গুচি গৈছে বুলি মই ভাবোঁ। নাই, একচুৱেলি আৰ্মছ লৈ কোনো দেখাব নাই। এইবাৰ ক'ভিড আমাৰ প্ৰট'কলৰ কাৰণে চব ঘৰতে চব কিবা হৈ আছিলে, ইয়াৰ কাৰণে কোনো এই বস্তুটো দেখা পোৱা নাই। কিন্তু এটা বস্তুটো অনুভৱ হৈছে যে ব্লাইণ্ড ফায়াৰৰ পাছত যেতিয়া IC মহোদয়ক আমি জনালোঁ, তেখেতে আহিছে, অতি সোনকালে আহি পাইছে। 1 মিনিটৰ ভিতৰতে মই ফোন কৰি জনালোঁ। তেখেতে আহোঁতে কিছু বাইকবোৰ দৌৰা দৌৰি হৈছে। ইয়াৰ লগত মই অনুভৱ কৰিব পাৰিছে কমচে কম কেইজনমান মানুহকেইটা ইয়াত জড়িত আছিল। কমিলেও 5টামান বাইক ইয়াত জড়িত আছিল। আপোনাৰ ঘৰৰ সন্মুখেৰে? ঘৰৰ সন্মুখলৈ যোনটো আৱাজ শুনিছোঁ মই চাইকেলৰ মানে ঠেলি লৈ যোৱা অলপ আৱাজটো শুনিলোঁ। তাৰপিছত যেতিয়া IC মহোদয়ে আহিছে তেতিয়া মোৰ অলপ সন্মুখতে অলপ জাগা আছে, এই চাৰিআলি, তাৰ পৰা বাইকবোৰ ষ্টাৰ্ট কৰি দৌৰা দৌৰি হৈছে। সন্দেহটো বিশেষকৈ ডাইৰেক্টলি ক'ব নোৱাৰোঁ, কিন্তু এই বস্তুটো সম্ভৱ হ'ব পাৰে মোৰ অনুভৱত। কিন্তু আজি UPPL চৰকাৰ, BJP চৰকাৰ একত্ৰিত হৈ আমি চৰকাৰ শান্তিভাৱে চলাই আছে। ইয়াৰ কাৰণে বিশেষকৈ 1 নম্বৰটো হ'ব পাৰে যাতে এইটো শান্তি পৰিৱেশটো নষ্ট কৰিব। বা আৰু এটা বস্তুটো মই অনুভৱ কৰিব খুজিছোঁ, আজিৰ দিনত যে যোনটো কাম কাজ এইকেইটা যাতে কিছুমান টেণ্ডাৰ হওক, কিবা কিবি কোৱাৰীৰ কাম হওক বা বজাৰ কাম হওক যাতে আহি আছে, তাৰ কাৰণে ইয়াত বিশেষকৈ অলপ পেপাৰ ৱৰ্কছত জনা খোজা বা চেণ্ট্ৰেলৰ যোনটো অফিচ ছেক্ৰেটাৰী হিচাপে মই UPPLৰ ইয়াতে আছোঁ, ইয়াৰ কাৰণে টকলে মোক টাৰ্গেট কৰিছে বুলি মই অনুভৱ কৰোঁ। এই ক্ষেত্ৰত মই 1 মিনিটৰ ভিতৰতে আমাৰ IC মহোদয়ক জনাইছোঁ। তাৰপিছত তেখেতক জনাবলৈকে তেখেতে OC মহোদয় আৰু আমাৰ SDPO মেজিষ্ট্ৰেট বাইদেউলৈকে খবৰটো জনাইছে আৰু তেখেতসকলে অতি সোনকালে জেগাত আহি উপস্থিত হৈছে আৰু এই পৰিৱেশবোৰ তেখেতে চোৱা চিতি কৰিছে। তাৰপিছত তেখেতসকলে এই কথাটোৱে মোক দি গৈছে যে এইটো উচিত তদন্ত হ'ব আৰু তেখেতসকলে যোনবোৰ দুষ্টকাৰী
কামবোৰ কৰিছে তেখেতসকলক অতি সোনকালে কৰায়ত্ব কৰাৰ সিদ্ধান্ত ল'ব বুলি। কেই বজাত হৈছিলে? গধূলি যিটো মানে ব্লেংক ফায়াৰৰ ঘটনা হ'ল, আমাৰ কেন্দ্ৰীয় UPPL দলৰ যিটো মানে কাৰ্যালয় সম্পাদক তেখেতৰ ঘৰৰ সন্মুখতে হোৱা বুলি তেনেকুৱা আমাক জনাইছে। তো সেইটো আমি ক'ব লাগিব, এইটো মানে খুব দুৰ্ভাগ্যজনক হৈছে আৰু আমি UPPL দলৰ তৰফৰ পৰা আমি সেই তেনেকুৱা ঘটনাটো আমি গৰিহণা দিছোঁ আৰু আগন্তুক সময়ত যাতে তেনেকুৱা কোনো পৰিস্থিতি বিনষ্ট কৰিব নোৱাৰে, ইয়াৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লয় বা উচিত মানে তদন্ত কৰি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰে। তো কথাটো হ'ল কি, যোৱা যিটো সময়ছোৱাত UPPL দলে ইয়াতে শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰি মানে যিটো মানে চৰকাৰত আহিলে, আজি চৰকাৰৰ অহাৰ পাছত ইয়াতে মানে কোনো তেনেকুৱা ঘটনা হোৱা নাই আৰু UPPL দলৰ যিটো উদ্দেশ্য লক্ষ্য যে ইয়াতে শান্তি প্ৰতিষ্ঠা কৰিব লাগে, সকলো জাতি গোষ্ঠী ইয়াতে মিলি থাকিব লাগে, ইয়াতে মানে উন্নয়ন কৰিব লাগে, সেই উদ্দেশ্যৰে যিটো কাম কাজ চলাই গৈ আছে। আজি কিছুমান ব্যক্তিৰ বা কিছুমান মানুহৰ ইয়াক লৈ পেলাই এলাৰ্জি হৈছে, সেইটো মানে আমি ক'ব পাৰোঁ। কিয়নো আজি বহুতেই মানে ইয়াতে শান্তি পৰিৱেশ বিৰাজ কৰি থকাটো নিবিচাৰে আৰু অশান্তি পৰিৱেশৰ মাজেৰে কিছুমান মানে কি ক'ম, এইটো মানে 2 নম্বৰী ধান্দাবাজ লোকসকলে মানুহসকলে ইয়াতে অশান্তি পৰিৱেশৰ মাজেৰে মানুহক ভীতিগ্ৰস্ত কৰি পেলাই কিছুমান কাম কৰিব বিচাৰে। তো গতিকে ভাল পৰিস্থিতি, শান্তি পৰিস্থিতি তেনেকুৱা বৰ্তাই থাকক, সেই বস্তুটো কেতিয়াও তেওঁলোকে নিবিচাৰে। তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে, নিজৰ মানে ধান্দাবাজিৰ কাৰণে তেনেকুৱা পৰিৱেশটো তেওঁলোকে নিবিচাৰে আৰু যাৰ কাৰণে আমি ভাবিছোঁ যে সেইটো যোৱা গধূলিৰ যিটো ঘটনা, সেই ঘটনাটো তাৰে পৰিণতি আমি বুলি ক'ব পাৰি। কাৰণ তেওঁলোকে অশান্তি পৰিৱেশৰ মাজত মানুহক ভীতিগ্ৰস্ত কৰি পেলাই তেওঁলোকে কিছুমান মুনাফা আদায় কৰিব বিচাৰে আৰু সেইটোৰে পৰিণাম বুলি আমি ভাবিছোঁ। তো গতিকে আমি UPPL দলৰ তৰফৰ পৰা আমি কৈছোঁ যে ইয়াতে কেতিয়াও আমি শান্তি বিঘ্নিত কৰিব দিব নোৱাৰি। আমি যোৱা 2020 চনত ইয়াতে মানে NDPBৰ 4টাকৈ গোটক একেলগে আনি পেলাই যিটো শান্তি চুক্তি কৰা হ'ল, ইয়াৰ পাছত UPPL দলৰ যিটো মানে নেতৃত্বত যিটো BTC চৰকাৰ হ'ল, আজি অসমতো UPPL মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। আমি বিচাৰোঁ ইয়াতে চিৰদিনে মানে শান্তি থাকক, ইয়াতে সকলো মিলিজুলি থাকক, উন্নয়ন হওক, সেই বস্তুটো আমি বিচাৰোঁ। গতিকে ইয়াতে শান্তি বিঘ্নিত হোৱাটো আমি কেতিয়াও এই ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে ৰাতিয়ে মানে আমাৰ তৰফৰ পৰা এইটো জনোৱা হৈছে পুলিচ প্ৰশাসনক, লোকেল পুলিচ প্ৰশাসনক জনোৱা হৈছে। ইতিমধ্যে আমি মানে বিশেষ তেনেকুৱা আমাৰ তৰফৰ পৰা আমি বিশেষ তেনেকুৱা মানে পদক্ষেপ এতিয়ালৈকে লোৱা নাই। আমি নিশ্চয় ল'ম, আলোচনা কৰি পেলাই ক'ত কি আমি হেঁচা প্ৰয়োগ কৰিব লাগে, কাক কি জনাব লাগে, এইটো নিশ্চয় আমি কৰিম। গতিকে আজি আমি ইয়াতে খবৰ ল'ব আহিছোঁ, সঁচাকৈ ঘটনাটো কেনেকুৱা কি হৈছে সেই ঘটনাটো আমি খবৰ ল'ব আহিছোঁ। গতিকে খুব মানে এইটো মানে দুখজনক কথা হৈছে যে ইয়াতে আমি গম পাইছোঁ যে ইয়াতে সৰু সুৰা অস্ত্ৰৰ মানে সেই মানে ব্লেংক ফায়াৰ নহয়। কিমান ৰান হৈছিল ইয়াতে মানে আমি যি বন্দুকটো ইয়াতে মানে ব্লেংক ফায়াৰ কৰা হৈছিলে বা গুলি কৰা হৈছিলে, এইটো মানে অটো হোৱা বুলি কৈছে। অটো যদি হৈছে আৰু ইমান ডাঙৰ চাউণ্ড হৈছে, গতিকে এইটো নিশ্চয় ডাঙৰ অস্ত্ৰৰে কাম, ডাঙৰ অস্ত্ৰৰে তেওঁলোকে কামটো কৰিছে। গতিকে যি মানে বেয়া চিন্তা লৈ পেলাই তেওঁলোকে ইয়াতে আমাৰ মাজত এটা অশান্তি পৰিৱেশ বিৰাজ কৰিব বিচাৰিছে, এইটো আমি কেতিয়াও সফল হ'ব নিদিওঁ। আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ, চৰকাৰক দাবী জনাইছোঁ, ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু উচিত তদন্ত কৰি পেলাই তেনেকুৱা শান্তি বিঘ্নিত কৰিব বিচৰা তেনেকুৱা লোকসকলক ধৰি পেলাই উচিত শাস্তি দিব লাগে। এইটো আৰম্ভণি, গতিকে আৰম্ভণিতে তেওঁলোকক উচিত তদন্ত কৰি পেলাই উচিত শাস্তি দিব লাগে, সেইটো আমি দাবী কৰোঁ।